নমস্কাৰ মই মাইনু মুদৈ আজি মোৰ তালে মোৰ এই মৰমৰ ভন্টি প্ৰাৰ্থনা আহিছে আৰু আহকচোন ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ 2006 চনৰ পৰা তেওঁ এই ব্যৱসায়টোৰ লগত আছে আৰু বিভিন্ন ছোৱালীবিলাককো তেওঁ সহায় কৰিছে এই পাৰ্লাৰটো খুলি ব্যৱসায়টো খুলি নিজক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত আৰু এতিয়া তেওঁ পাৰ্লাৰ মানে অকল বিউটি পাৰ্লাৰে হৈ থকা নাই ব্যৱসায়টো আগবাঢ়ি এতিয়া তেওঁ বিভিন্ন ধৰণৰ চাদৰ মেখেলা বা অসমীয়া গহনা এইবিলাকো ৰাখে আৰু মই আহিছোঁ এই পাৰ্লাৰত ট্ৰেডিং কৰিবলৈ আৰু বিশেষকৈ মোৰ প্ৰিয় বান্ধৱীৰ কাৰণে এযোৰ চাদৰ মেখেলা ক্ৰয় কৰিবলৈ আমি আগবঢ়াই লৈ যাওঁ মোৰ ট্ৰেডিং কৰা বাৰু হৈ গ'ল এতিয়া কাপোৰখিনি চোৱাৰ আগত অকণমান মাইনুবাৰ লগত আমি কথা পাতিব বিচাৰিছোঁ প্ৰশ্নটো আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি এই পাৰ্লাৰ ব্যৱসায়টো কেনেকৈ আৰম্ভ কৰিলে বা ক'ত প্ৰশিক্ষণ লৈছিলে মই তোমাৰ নগাঁৱত ৰ'জ বিউটি ক্লিনিক বুলি পাৰ্লাৰ এইটো ট্ৰেইনিং চেণ্টাৰ হয় তাতে শিকিছিলোঁ তাতে শিকি লৈও মই তোমাৰ তাতে 1.5 বছৰ কৰি আছিলোঁ এইটো কিমান চনমানৰ কথা আছিলে এইটো তোমাৰ 2004 চনৰ কথা হয় 2004 চনত শিকি তোমাৰ 2005 চনটো তাতে থাকিলোঁ থাকি মই 2006 চনত ৰহা পুৰণা চাৰিআলিত খুলিছিলোঁ ধৰা মই এখন চকী আৰু এখন গ্লাছ লৈ কাম কৰিছিলোঁ হয় হয় লোন পাইছিল নেকি লোন মই বৰ্তমান তেতিয়া লোন লৈ কৰা বৰ্তমান নহয় তোমাৰ তেতিয়া মই লোন লৈ কৰা নাছিলোঁ তেতিয়া মোক কিন্তু ঘৰখনে বহুত ছাপোৰ্ট কৰিছিলে তাৰ লগতে পেহীয়ে বহুতখিনি সহায় কৰিছিলে পেহীয়ে খুলি দিছিল আৰু মোক পেহীৰ নামটো ক'ব নেকি পুতুলি মুদৈ পেহীয়ে মোক বহুতখিনি সহায় কৰিছিলে তাৰপিছত খুলিলোঁ সেই দেখিছাই তোমালোকে এখন চেয়াৰ এখন গ্লাছ লৈ খুলিছোঁ তাৰপিছৰ পৰা লাহে লাহে আহি ইমানখিনি পালোঁ মাজতে আহিল বহুত ঘাট প্ৰতিঘাত পাৰ্লাৰ এনেকুৱা হ'ল বন্ধ হওঁ অৱস্থা তাৰপিছতো মই হাৰ মানা নাই তাৰপিছত বিয়া হ'লোঁ বিয়া হোৱাৰ পিছত হাজবেণ্ডে বহুত ছাপোৰ্ট কৰিছে হাজবেণ্ডৰ বিয়া হোৱাৰ পিছত তেখেতে বহুতখিনি কৰিছে মোৰ কাৰণে তাৰপিছত আকৌ খুলিলোঁ আকৌ খোলাৰ পিছত মই তেতিয়া কিন্তু বেংক অফ ইণ্ডিয়া আহিল তেতিয়া তোমাৰ 2015 চনৰ কথা 2015 চনত মই তেতিয়া 50,000 লোন লৈছোঁ সেই 2015 চনত 50,000 লোন লৈ আকৌ মই ষ্টাৰ্ট কৰিছোঁ নতুন ঠাইলৈ আহিলোঁ নতুন ৰুম ল'লোঁ আকৌ তেতিয়া ষ্টাৰ্ট কৰিছোঁ নতুনকৈ তাৰপিছত 2017 তোমাৰ 2015 চনত 19 চনত 2019 চনত মই কাপোৰ ষ্টাৰ্ট কৰিছোঁ কাপোৰৰ ব্যৱসায় এইবোৰ দেখাই দিছোঁ দৰ্শকসকলক অলপমান মাইনুবাৰ এই পাৰ্লাৰ ব্যৱসায়ৰ কথা আপোনালোকে অলপমান গম পাইছে এতিয়া আমি অন্য প্ৰশ্ন সোধাৰ আগত প্ৰথমে আমি আমাৰ কামটো কৰি লওঁ যিহেতু ট্ৰেডিং কৰা হৈ গৈছে এতিয়া আমি কাপোৰ চাম নুনি কটন তাঁতৰ শালৰ কাপোৰ নুনি কটন কিমান মান বাৰু 2500 ফুলটো অকণমান ডাঙৰ থাকিলে মানে ভাল হয় মানে যাৰ কাৰণে নিম তাই ডাঙৰ ফুল কাৰা ৰং এইবোৰ মানে ভাল পায় ক'ত খুন্দা মাৰিলোঁ ভাল লাগিছে ফুলটো মানে ডাঙৰ ফুলো আছে আৰু সৰু ফুলো আছে ধুনীয়া হয় ধুনীয়া মেখেলা মই এইখিনিতে বহি লৈছোঁ আৰু এতিয়া মই মাইনুবাক সুধিব খুজিছোঁ যে আমি দেখিছোঁ মানে বহুসকল ছোৱালীক পাৰ্লাৰৰ ট্ৰেইনিং দিয়া আৰু তেওঁলোকে ইয়াতে প্ৰায় কৰিও থাকে গতিকে মই মাইনুবাক সুধিব খুজিম যে তেওঁ বৰ্তমানলৈকে কিমানবোৰ ছোৱালীক স্বাৱলম্বী হোৱাৰ সুবিধা কৰি দিছে মোৰ আছে বহুত কেইগৰাকী ছোৱালী তোমাৰ শিকি তেওঁলোক ইয়াতো আছেও শিকি তেওঁলোকে বেলেগে খুলিছেও বহুত বুলিয়ে ক'ব পাৰিম আছে আৰু কেইগৰাকীমান হয় টচ মুগাৰ হয়তো তুমি ধেমাজি হয় দাম কেনেকৈ বা 7,000 হয় 7,000 বহুত ধুনীয়া হয় মেখেলাখনো বৰ ধুনীয়া সেউজীয়া আৰু কলাটো যে বৰ ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো নে ৰঙাটো পোৱা যায় যিকোনো কালাৰত পায় হয় মাইনুবা মানে ইমানে বিজি থাকে ভিডিঅ'টো বনাওঁতে কাষ্টমাৰ আহি আছে আৰু আমাৰ লগত আৰু এগৰাকী কাষ্টমাৰ আমিও কাষ্টমাৰ আৰু এগৰাকী কাষ্টমাৰ এয়া উপস্থিত হৈছেহি গতিকে তেওঁৰ লগতো চিনাকি হৈ লওঁ নমস্কাৰ মোৰ নাম শ্ৰী ঋতুমণি শইকীয়া
মোৰ দুবৈতলিতে ঘৰ। মই ইয়াত কাপোৰ চাবলৈ আহিছোঁ, নতুন নতুন কাপোৰ কৰিবলৈও আহিছোঁ তাতে। এয়া থ্ৰেডিং আৰম্ভ হৈ গৈছে, কাষ্টমাৰৰ থ্ৰেডিং কৰি আছে। মাইনুবা আৰু কি কি সুবিধা পায় আপোনাৰ পাৰ্লাৰত ক'ব নেকি এবাৰ? থ্ৰেডিং, হেয়াৰ কাট, ফেচিয়েল, হয়, হেয়াৰ স্পা, হেয়াৰ ষ্ট্ৰেট এইখিনিয়ে মানে সুবিধা পোৱা যায় আৰু ইয়াতে। মাইনুবাই কাম কৰি আছে আৰু তেতিয়ালৈ মই অলপমান চাওঁ, আপোনালোককো দেখাওঁ। ইয়াতে মই পাৰি কেইটামান দেখিছোঁ। বা এইকেইটা অকল পাৰি ন? মেটেৰিয়েলটো কি টচ যেন লাগিছে? এইটো হয় নেকি? মিক্স টচ এনেকুৱা অনেষ্ট মানে আপুনি দোকানী ক'ত পাব? মানে মই সুধিছোঁ যে এইটো পিয়'ৰ টচ নেকি? বায়ে ধুনীয়াকৈ কৈছে এইটো পিয়'ৰ নহয়, মিক্স টচ। গতিকে সেয়াই বিশ্বাস। এইটো নুখুলোঁ বাৰু, কাৰণ একেই হ'ব চাগে, কেচ বচা। আপোনালোকে যিকোনো ধৰণৰ চাদৰ মেখেলা এনেকৈ বনাব পাৰে। ভাল লাগিছে এইটো। তাৰপৰা এইফালে দেখিছোঁ আপোনাৰ এইবোৰ কি মেটেৰিয়েল মই নাজানো। বা এইখিনি কি মেটেৰিয়েল? মই এইবোৰ খুলি নেদেখাওঁ বাৰু, কাৰণ মই এইবোৰ জাপিব যিহেতু নাজানো। খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আৰু ইয়াতে এযোৰ খোলাই হৈ আছে বাৰু দেই, এইযোৰ খোলা হৈ আছে ধুনীয়াকৈ। মিক্স পাট বুলি কৈছে, খুব চলিছে আজিকালি এইটো। যাৰ কাৰণে কাপোৰ কিনিম, অৰ্থাৎ পল্লৱী, তাই কাৰা ৰং ভাল পায়। মই এইযোৰ মানে ভাল পাইছোঁ। আৰু এয়া চাইড পাৰি, ব্লাউজ। মই চাদৰখন দেখাই দিছোঁ ৰ'ব আপোনাক। এইখন চাদৰ নে বা মেখেলা? এখন মেখেলা ন? মেখেলাখন মানে এইখন এইযোৰ কাপোৰ মোৰ বহুত ভাল লাগিছে। তাই মানে ডাঙৰ ৰং ভাল পায়, কি কয় ডাঙৰ ফুল ভাল পায়, সেইকাৰণে চাওঁ বাৰু। অৰিজিনেল কেঁচা পাট হয় এইযোৰ। আৰু আজিকালি যে ওলাইছে মানে ফিক্সড পাৰি বুলি কয়, পাৰিটো এক্সট্ৰাকৈ মানে চিলাব নালাগে, বওঁতেই মানে দি দিয়ে। এইটো এনেকৈ মানে ধুনীয়াকৈ দিয়া আছে। আৰু ৰংটোও মই আনকমন পাইছোঁ। এইযোৰ মই মাৰ কাৰণে চাইছোঁ, ভাল লাগিছে কাপোৰযোৰ। আৰু ইয়াৰ মেখেলাখন চাই লওঁ ৰ'ব। মানে আপুনি নামঘৰ যাওক বা যিকোনো অনুষ্ঠান যাওক, ফৰ্মেল কোনোবা অনুষ্ঠানত যাওক, এইবোৰ কাপোৰ পিন্ধিব ভাল। সেইখিনি পাৰি চাগে বোধ হৈছে। ব্লাউজৰ পাৰি, আৰু এইটো ব্লাউজ পিচ। খুব ধুনীয়া হয় কাপোৰযোৰ। মাইনুবা এইযোৰ কিমান দাম? ৩,০০০। অন্যান্য মহিলাসকলো যাতে অনুপ্ৰেৰিত হয়, তাৰ কাৰণে এই ভিডিঅ'টো মই বনালোঁ। তাৰপিছত এতিয়া আমি দেখাম যে আমি কি কি পচন্দ কৰিলোঁ আৰু আপোনালোকক দেখাইছোঁ। এইযোৰ বেঙুনীয়াযোৰ পল্লৱীয়ে চাগে ভিডিঅ'টো চাব, মোৰ বেষ্ট ফ্ৰেণ্ড। তাইক কৈছোঁ পল্লৱী এইযোৰ তোৰ কাৰণে লৈছোঁ, আৰু অতি সোনকালে তোৰ ঘৰলৈ গৈ আছোঁ। মাৰ কাৰণে এইযোৰ ছেট মই ল'লোঁ। এতিয়া গৈ থাকোঁ, কাপোৰ চাবলৈ মন আছিলে, মানুহজন ৰখি আছে, এদিন চাম আৰু। আজি গৈ থাকোঁ। ঠিকে আছে, ভাল লাগিল তোমাক লগ পাই। বাই ঋতুমণি, বাই বাই বাই। এতিয়া আমি গহনা চাম, দেখিছেনে? এতিয়া আমি গহনা চাম, আৰু মাইনুবাই আমাক গহনা দেখাব। আৰম্ভ হ'ব। আঙুঠিবোৰ তোমাৰ 250 পৰা ষ্টাৰ্ট। এইটোতো বহুত ভাল কথা। গতিকে আমি তেতিয়াহ'লে আঙুঠিৰ পৰা আৰম্ভ কৰোঁ। মোক দেখাই দিয়কচোন। ধুনীয়া লাগিছে। এইটো তোমাৰ ডাঙৰ হয় নেকি? এইটো কালাৰটো গ্ৰীণ দেখিছোঁ। এইটো গ্ৰীণত, যিকোনো কালাৰ পাবা তুমি। গ্ৰীণত পাবা, মাল্টি কালাৰ পাবা। এইটো জাপি ডিজাইনৰ, এইটো ধুনীয়া হয়। এইটো বৰ ধুনীয়া লাগিছে। দুগদুগী ডিজাইনৰ নহয় নে? সোনকালে বনাই দিয়ক। ৱাও, ইমান ডাঙৰ মাল্টি কালাৰ দিছে। জাপিটো বহুত ধুনীয়া এইকেইটা। মই এখন দোকানত সুধিছিলোঁ, মানে এপাতত 2500 কৈছিলে। একেই কোৱালিটিটো মই একেই দেখিছোঁ। এপাত 1800, এইটো কম দামৰ মানে। তাৰপিছত এইবোৰ ইয়াতে থৈ গৈছোঁ। আৰু এইযোৰ মিহি এইযোৰ 1200ত গোটেই যোৰাটো। বাইদেউ আহিছে এগৰাকী, আৰু এই গামখাৰুবোৰ মানে কি, এইটো সৰু গামখাৰু মিহিকৈ। এনেকুৱা হ'লে মানে আপুনি সকলোতে পিন্ধি যাব পাৰি। আৰু আঙুঠিৰ ডিজাইন দেখাব ৰৈ গ'ল, ভাল লাগিছে। মৰম লগা অসমীয়া গহনা ষ্টনৰ, কেঁচা সোণৰ ন? এইবোৰ কিমান মানৰ পৰা আৰম্ভ? তোমাৰ 23 পৰা আৰম্ভ, 2300। আৰু অলপমান কম বেছটো হ'বই, এইটো বায়ে কৈছে অলৰেডি। বহুত ভাল লাগিছে। ৱাও, ইমান ধুনীয়া ডিজাইনবোৰে আকৌ আহিছে। এডাল গলপতা মানে, ফুলিটো গলপতা আছে। ফুলিটো এইটো জাপি ফুলি মানে ধুনীয়া। এইডালো বহুত ধুনীয়া।
এইডাল অকণমান ডাঙৰ ন সিডালতকৈ অকণমান ডাঙৰ এইডাল কি ধুনীয়া ৰঙা ডালিম গুটীয়া এইটো কি ডিজাইন এইটো পখিলা নিচিনা লাগিছে বাটাৰফ্লাই ডিজাইন আৰু হেৰি মানে তলত গুটি এটা আছে যে বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া আৰু ফুলিযোৰ ওলমা ফুলি হ'ব এইযোৰ এইটো দেখাব এনেকুৱাই আছে আৰু চিম্পল কেইটামান আছে চিম্পলত আছে নেকি চিম্পলত এই চেইনত লাগা চেইনত এনেকৈ তোমাৰ লকেটৰ নিচিনা থাকিব ডিজাইনটো বহুত ধুনীয়া এই মানে যিযোৰ গহনা আমি এইমাত্ৰ দেখিলোঁ এই গহনাৰ মানে মই বস্তু এটা দেখাব খুজিছোঁ দৰ্শকসকলক আঠা লগোৱা নহয় মানে পিছ চাইডটো চাওক আপোনালোকে এয়া কমতো পাব পাৰে কিন্তু সেইবোৰ মানে প্ৰায়ে আঠা লগোৱা হয় এইটো মানে আপোনাৰ ধুনীয়াকৈ ওলাই যাব নোৱাৰাকৈ পাথৰটো ওলাই যাব নোৱাৰাকৈ ব্যৱস্থা কৰা আছে ভাল কোৱালিটি এনেকৈ এইবোৰৰ দাম কেনেকৈ বা এইবোৰৰ তোমাৰ ইয়াততো লিখা আছে 960 ইয়াৰ পৰা তোমাৰ 15% ডিছকাউণ্ট হ'ব বঢ়িয়া এইডালো খুব ধুনীয়া হয় আৰু এইটো মংগলসূত্ৰ টাইপ তাৰপিছত ফুলিযোৰ ইয়াৰে ওলমা আহিব খুব ধুনীয়া আৰু এটা আছে এনেকুৱা ডিজাইনৰ এইটো দৰ্শকসকল ধৰিব পাৰিছে তাৰপিছত ইয়াৰ পিছত আৰু এটা ছেট আছে এইডালো বহুত ধুনীয়া দেখাই দিছোঁ আপোনালোকক পাথৰ ওলাই নাযায় বাৰে বাৰে কৈছোঁ কাৰণ পাথৰটো খুব ধুনীয়াকৈ মানে ইয়াতে দিয়া হৈ আছে আৰু ইয়াতে ধুনীয়াকৈ দিয়া আছে উৎকৃষ্ট মানৰ সোণৰ পানী চহোৱা তামেৰে তৈয়াৰী অসমীয়া গহনা অৰ্থাৎ এই গহনাৰ বেছবোৰ তাম হয় এয়া মাইনুবা বিজি আৰু এইফালে অলপ মডাৰ্ণ ইয়াৰিংছ আছে তাৰপিছত বিন্দিকে আৰম্ভ কৰি প্ৰসাধনৰো বিভিন্ন সামগ্ৰী পোৱা যায় অৰিফ্লেমৰো বস্তু পায় নেকি বা ইয়াতে ন অৰিফ্লেমৰ বস্তু পোৱা যায় আৰু এগৰাকী মহিলাৰ কাৰণে বা ছোৱালীৰ কাৰণে যি যি প্ৰয়োজনীয় বস্তু সকলোখিনিয়ে বাই ইয়াতে ৰাখিছে এয়া পাৰ্লাৰত এটা কঁঠালো আছে দেই অলপ আগতে দি গ'ল এগৰাকীয়ে বা এইটো আমাকো খাবলৈ দিব দেই আৰু দৰ্শকসকলক এইখিনিতে কৈ যাওঁ যে এইটো কোনো ধৰণৰ স্পন্সৰ্ড ভিডিঅ' নহয় সেইবোৰৰতো প্ৰশ্ন নাহেই খালি মই ইয়াতে আহোঁ আৰু আহি পেলাই কি কৰোঁ বা মোৰ সেই বেষ্ট ফ্ৰেণ্ডৰ কাৰণে কাপোৰ মই ক'ৰ পৰা ল'লোঁ সেইখিনি দেখালোঁ আৰু এগৰাকী ছোৱালী তেতিয়া ছোৱালী আছিল বা বিয়া বাৰু হোৱা নাছিলে 2006 চনৰ পৰা বিভিন্ন ধৰণৰ সংগ্ৰামৰ মাজেদি আহি আজি এইখিনি অৱস্থা পাইছেহি গতিকে ভাল লাগিছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰে আৰু কাষ্টমাৰজনৰ থ্ৰেডিং কৰি হ'লে আমি বাৰ লগত আৰু অকণ কথা পাতিম জানিম যে বায়ে কিমান পইচা উপাৰ্জন কৰে বাক এটা কথা সুধিম বুলি কৈছিলোঁ নহয় মাইনু বা আপোনাৰ মাহিলী আয় কিমান হয় জনাব নেকি এবাৰ দৰ্শকক আনুমানিকটো জনালেও হ'ব বাৰু এইটো প্লাছৰ ভিতৰত থাকে আৰু 40 প্লাছ 50 এনেকুৱা আৰু চৰকাৰী চাকৰি কৰা মানে মানুহতকৈও দৰমহাটো কম নহয় বুলি ক'ম আৰু কিছু কিছু দৰমহা মানে চৰকাৰী চাকৰিৰ দৰমহাতকৈও বেছি গতিকে দৰ্শকসকল আপোনালোকে গম পাইছেই যে এনেকৈ ধৰণৰ ব্যৱসায় কৰিও মানে স্বাৱলম্বিতাৰ পথ অৰ্জন কৰিব পাৰি মানুহ কি চাই আছে ফোন নম্বৰ আপুনি বাৰু হেৰি কাপোৰবোৰ অনলাইন বিক্ৰী কৰে নেকি অনলাইন বিক্ৰী কৰোঁ আপোনাৰ ফোন নম্বৰটো দি দিব 70025999818 থেংক ইউ এই কাপোৰবোৰ ক'ৰ পৰা আনে বা কাপোৰ মোৰ ধেমাজিৰ পৰাও আহে ধেমাজি গুৱাহাটী বহুত ঠাইৰ পৰা আহে মানে অসমৰ ঠিকেই বাৰ তাত আমি আহিলোঁ কাপোৰ কিনিবলৈ আৰু থ্ৰেডিং কৰিবলৈ তাৰপিছত বায়ে ক'লে যে বহুত দিন ব্লগ বনোৱা নাই গতিকে বাক লৈ পেলাই আজি ব্লগটো বনাই দিলোঁ আৰু আমি ব্লগৰ শেষখিনি পাইছোঁহিয়ে তাৰ আগতে বায়ে কিবা এটা বোলে কয় ইয়ালৈ তাইক অকণমান কি সহায় কৰিব মৰম দিব অলপ লাইক কৰিব ভাল পালে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আমাৰ মানে জীৱনবিলাক এনেকৈ চলি থাকে ভাল লাগিলে আৰু দেখাম আৰু আপোনালোকৰ সহায় পালে ইয়াৰ পিছত ব্লগ বনাম থেংক ইউ বাই